তো নমস্কাৰ বন্ধুসকল, আজি দেতা আৰু মই ডিব্ৰুগড় যাবলৈ ওলাইছোঁ। এতিয়া যিহেতু দেতা অকণমান গাটো ঠিক নহয়, সেইকাৰণে দেতা আৰু মই আজি ডিব্ৰুগড় বাঘলৈও যাম, প্লাছ আৰু ডক্টৰৰ ওচৰতো দেখুৱাবলৈ যাম। এতিয়া আহি বৰ্তমান বাইপাছ পাই গ'লোহি। মই ভিডিঅ' বনাইছোঁ আৰু দেখি দেতাই চাইছে বুলিব এতিয়া কি কৰি আছে। এতিয়া তেলটো ভৰাই ল'লোঁ ইয়াত তেল ডিপুত, তাৰপৰা আকৌ ওলাই দিওঁ। তেলটো ভৰাই এতিয়া আহি আছোঁ বাইপাছত। আৰু প্ৰায় 2 ঘণ্টামান লাগিব চাগে, গৈ থাকোঁ, কি হয় নাজানো। এতিয়া অকণমান ৰখিছোঁ এইখিনি বাইপাছৰ মূৰত। ইয়াত ম'হৰ গাখীৰৰ চাহ পায়, ইয়াত অকণমান ৰখি দিলোঁ, ম'হৰ গাখীৰৰ চাহ একাপ খাই যাওঁ, দেউতাইও ক'লে। এয়া চাহ লৈ ল'লোঁ। আৰু এইটো পপ এটাও লৈ ল'লোঁ একেলগতে। চাহে পপে খাই আগবাঢ়ি যাওঁ। চাহকণ খাই ওলাই ল'লোঁ। ওলাই আৰু উইংছৰ হাজৰিকা ট্ৰেইনখনৰ ওচৰ পাই গ'লোহি। এইফালে চিধা এতিয়া বাইপাছো আহিলোঁ, টাউন হৈ নগ'লোঁ। শিৱসাগৰ টাউন হৈ সোমাই দিয়াহেঁতেন বহুত দেৰি হৈ গ'ল। কি ধুনীয়া পৰিৱেশ, একদম সেউজীয়া বাগানৰ মাজে মাজে আহি আছোঁ এতিয়া। এইখিনিত আপোনাৰ চেপন নে কি কয় মই পাহৰিলোঁ, মনত নাই মোৰ। জেগাকণ একচুৱেলি মই চিনিও নাপাওঁ, সেইকাৰণে ইয়াত ৰখিলোঁ। ইয়াত মানে প্লেইন লেণ্ড কৰিছিলে আজি 2 দিনমান আগতে। হাইৱে আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহি লৈ পেলাই এইকণত হেৰি কৰিছিলেহি, উদ্বোধনী কৰিছিলেহি। ৰখি দিলোঁ, ৰখি আকৌ এতিয়া ওলাই আহিছোঁ। প্ৰায় 3 কিলোমিটাৰমান এনেকৈ ৰাস্তাটো বনাই থৈছে, যাতে ইমাৰ্জেঞ্চি টাইমত যাতে প্লেন চিলেন ইয়াৰ পৰাই উৰাব পাৰে যুদ্ধৰ বাবে। সেইকাৰণে এইকণ জেগা একদম সাজু কৰি থৈ দিছে। কি ধুনীয়া পৰিৱেশ, একদম সেউজীয়া, আৰু বতৰো ৰ'দো নাই বৰষুণো নাই, একদম টিপটপ বতৰ হৈ আছিলে। আৰু প্ৰায় ডিব্ৰুগড়লৈ 15 কিলোমিটাৰমান আছে, পাই গ'লোহি। ইয়াৰ পৰা বগীবিললৈও 15 কিলোমিটাৰমান আছে, কিন্তু আমি বগীবিল নাযাওঁ, যিহেতু বাঘলৈ যাম। তাৰপৰাই আহি আছোঁ বগীবিল, তাৰপৰা ইয়াত ডিব্ৰুগড় প্ৰায়